हेलो एवरीवन की खबर আপোনালোকৰ সুপুস ব্লগৰ অন্য এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা খুবেই ধুনীয়া মাছৰ ৰেচিপি লৈ আহিছো। বহুতে এনেকৈ খাই পাইছে চাগে, মইনো কেনেকৈ বনালো আহকচোন চাও। মই ইয়াতে আৰি মাছ লৈছো, আপোনালোকে যিকোনো মাছে ল'ব পাৰে। মাছখিনি মই ভালদৰে ধুই ৰেডি কৰি লৈছো। ইয়াতে মই মিঠাতেল ব্যৱহাৰ কৰিছো, আপোনালোকে যিকোনো তেলে ব্যৱহাৰ কৰিব পাৰে। মাছখিনি মই কেঁচাই বনাইছো, সেয়ে মই ইয়াত অলপ কাজিৰা ব্যৱহাৰ কৰিছো। ইয়াতে মই মিডিয়াম সাইজৰ 3টা পিঁয়াজ ব্যৱহাৰ কৰিছো। এইখিনি ভালকৈ লৰাই লৈ ইয়াতে মই পিচি লোৱা আদা নহৰু আৰু কেঁচা জলকীয়া এচামুচ দি ল'ম। এইখিনি ভালকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। ইয়াতে মই সোৱাদ অনুসৰি নিমখ, প্ৰয়োজন অনুসৰি হালধি ব্যৱহাৰ কৰিছো। লগতে ইয়াতে অকণমান জিৰা, অকণমান ধনিয়াও দি ল'ম। এইখিনি ভালকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। ইয়াতে মই এটা বিলাহীও এড কৰিছোঁ। ইয়াতে মই অলপমান পানীও ব্যৱহাৰ কৰিছোঁ যাতে মছলাখিনি লাগি নধৰে। এইখিনি তেল বিৰিঙালৈকে ভাজি লৈ ইয়াতে এতিয়া মাছখিনি দি ল'ম। মাছখিনি ভালকৈ লৰাই লৈছোঁ। অলপ সময় ভাজি ইয়াতে অকণমান পানী দিম। আৰু ঢাকনিখন লগাই কিছু সময়ৰ কাৰণে ৰাখি দিম। মাছখিনি মই বেছিকৈ লাৰি দিয়া নাই, যিহেতু কেঁচাই বনাইছোঁ, ভাঙি যাব পাৰে। মাছখিনিত মই একেলগে পানী দিয়া নাই, অলপ অলপকৈ পানী দি ভাজি আছোঁ। এতিয়া জোখমতে পানী দি এইখিনি ভালকৈ উতল আহিবলৈ দিম। এয়া উতল আহিছে। ইয়াতে মই অকণমান মান ধনিয়াও কাটি দিছোঁ, যিহেতু মোৰ ওচৰত আছিল, আপোনালোকে যিকোনো ধনিয়াই দিব পাৰে। এয়া মাছৰ ৰেচিপি ৰেডি হৈ গ'ল। কোনে কোনে এনেকৈ খাই পাইছে কমেণ্ট কৰি জনাব, আৰু যদি কোনোবাই নাই পোৱা এবাৰ ট্ৰাই কৰি চাব। যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। বাই বাই।